বন্ধু বান্ধৱীসকল মই তোমালোকৰ মাজত এখন নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো তোমালোকৰ যথেষ্টখিনি কামত আহিব পাৰে। ভিডিঅ'টো চোৱাৰ মই কিছুমান তোমালোকক টিক্সৰ বিষয়ে ক'ম। সেই টিক্সকেইটা যদি তোমালোকে ফ'ল' কৰা নিশ্চয় তোমালোকে থাম্বনেইলত যি দেখিছা ছাকচেছফুল হ'বা। এতিয়া মই কওঁ যে তোমালোকৰ মোবাইলৰ জিমেইল পাছৱৰ্ড পাহৰি গৈছা নেকি, বা তোমালোকৰ জিমেইল পাছৱৰ্ডটো বেলেগে জানে নেকি? তুমি ভাবি আছা যে যিজনে তোমাৰ জিমেইল পাছৱৰ্ডটো জানিছে তেওঁ মোক হেক কৰিব বা বেলেগ কিবা কিবি কৰিব, সেয়ে তুমি চেঞ্জ কৰিব পাৰিবা। তোমালোকে চিন্তা কৰিব নালাগে। যিকোনো হেকাৰে যেতিয়া তোমাৰ জিমেইল পাছৱৰ্ড আনকি ফোন নম্বৰ জানিব তেতিয়া সিহঁতে হেক কৰিব। নহ'লে পৃথিৱীত এনে কোনো হেকাৰ নাই যে তোমাৰ জিমেইল পাছৱৰ্ড ফোন নম্বৰ নোহোৱাকৈ তোমাক হেক কৰিব পাৰিব। কোনেও নোৱাৰিব জিমেইল পাছৱৰ্ড ফোন নম্বৰ নোহোৱাকৈ। আৰু যদি তোমালোকৰ ফেচবুক, হোৱাটছআপ, মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম এইবোৰ থাকে তেতিয়া তোমালোকে যদি ভাবি আছা যে এইবোৰৰ পাছৱৰ্ড জানিছে বা এইটো সেইটো জানিছে মোক হেক কৰিব বা মোৰ জিমেইলটো হেক কৰিব বা মোৰ জিমেইলৰ পাছৱৰ্ডটো মই পাহৰি গৈছোঁ কেনেকৈ চেঞ্জ কৰোঁ, সেই বিষয়ে মই ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা। স্কিপ নকৰি গোটেইখিনি ভিডিঅ' একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱা। নিশ্চয় তোমালোকে থাম্বনেইলত যি দেখিছা তাকেই সঁচা হ'ব। যদি নহয় তোমালোকে মোক এটা ডিছলাইক মাৰি দিবা। আৰু যদি ভাল লাগে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বুটানটোত ক্লিক কৰি অল বুলি মাৰিবা। আৰু ভিডিঅ'টো শেষ হোৱাৰ পিছত তোমালোকক মই আৰু এটা কথা ক'ম যে তোমালোকে হেকৰ পৰা কেনেকৈ বঞ্চিত থাকিবা, কেনেকৈ আঁতৰত থাকিবা। তোমাৰ মোবাইলটো বা যিকোনো এপছ বা যিকোনো বস্তু তোমাৰ মোবাইলৰ হেক কৰিব নোৱাৰিব, সেই বিষয়ে আজি তোমালোকক ক'ম। ব'লা আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ প্ৰথমতে তোমাৰ মোবাইলৰ জিমেইলত যাব লাগিব। মোৰ জিমেইলটো অ'পেন কৰিছোঁ। অ'পেন কৰি পেলাই তোমালোকে একেবাৰে হেৰি চাবা, তোমাৰ যিটো নাম দি খুলিছা তাৰ প্ৰথম আখৰটো থাকিব বা তাইৰ নামটো থাকিব, এইটো তোমাৰ নামটো আহি যাব। মেনেজ ইউৰ গুগল একাউণ্টত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকে ইয়াত বিচাৰিবা ছিকিউৰিটি বুলি। এই ছিকিউৰিটিত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে তলত যাবা। তলত গৈ তোমালোকে চাবা যে চেঞ্জ পাছৱৰ্ড বুলি আছে। ক'ত এইটো চেঞ্জ পাছৱৰ্ড, এইটো পাছৱৰ্ড চেঞ্জ বুলি আছে। পাছৱৰ্ড চেঞ্জত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাবা। তোমাৰ মোবাইলৰ যিটো নাম সেইটো আহিব বা বেলেগ কিবা কিবি আহিব। চাবা মেনেজ ছেটিংছ বুলি এটা আছে। মেনেজ ছেটিংছত এটা ক্লিক কৰিবা। ক্লিক মাৰিবা, যিটো তোমালোকে নিউ পাছৱৰ্ড দিবা সেইটো মাৰিবা। পিছত কনফাৰ্ম যিটো দিছিলা সেইটো মাৰিবা। মাৰি পেলাই তোমালোকে চেঞ্জ পাছৱৰ্ড এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমাৰ জিমেইলৰ পাছৱৰ্ডটো চেঞ্জ হৈ গ'ল। সেইটোৱেই। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈছিলোঁ যে তোমালোকৰ মোবাইলটো কোনেও হেক কৰিব নোৱাৰিব। সেই বিষয়ে মই তোমালোকক কিছুমান টিক্সৰ বিষয়ে ক'ম। মই সেই টিক্সকেইটাও কৈ আছোঁ। মই যিটোৰ বিষয়ে কৈ আছোঁ, তোমালোকৰ মোবাইলটো যদি চুৰি হৈ যায় সেই 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি থ'লে তোমালোকে তোমাৰ জিমেইল পাছৱৰ্ডৰ ওপৰত লোকেশ্যন মাৰিলে ওলাই পৰিব। তোমালোকৰ প্ৰথমতে গুগল একাউণ্টটো তোমালোকে অ'পেন কৰি ল'বা। অ'পেন কৰি পেলাই তোমালোকে ইয়াত চাৰ্চৰ বুটানত ক্লিক কৰিবা। ক্লিক কৰি পেলাই তোমালোকে গুগল মেনেজমেণ্ট বুলি চাৰ্চ কৰিবা। গুগল মেনেজমেণ্ট বুলি চাৰ্চ কৰাৰ লগে লগে আহি যাব। অহাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকে ছেকেণ্ডত যিটো পাবা গুগল একাউণ্ট এইটোত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকে একেবাৰে তলত যাবা। একেবাৰে তলত গৈ পেলাই তোমালোকে গো টু গুগল একাউণ্ট এইটোত এটা ক্লিক কৰিবা। ওপৰটোত এটা ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এইটো মোৰ নামত যিটো খোলা হৈছে সেইটো আহিছে। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকৰ
এনেকৈ বিচাৰিবা যে সিকিউৰিটি ক'ত আছে, সিকিউৰিটি এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকে ইয়াত চাবা 2 ষ্টেপ ভেৰিফিকেশ্যন অফ হৈ আছে, এইটো অন কৰি দিবা অকল। তোমালোকে এইটো এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে গেট ষ্টাৰ্টেড বুলি মাৰিবা। মাৰাৰ পিছত তোমালোকৰ হৈ গ'ল, তোমালোকে কৰি ল'বা। মই মানে যিবোৰ দিম সেইবোৰ পাছত দি আছোঁ। ধন্যবাদ থাকিল তোমালোকলৈ ভিডিঅ'টো চোৱাৰ কাৰণে।